ঐ শুনচোন, ভালকৈ যা, পৰিবি। ৰাস্তাটো পিছল, দেখিছ নাই? তুমি যে মোক কথাবোৰ তেনেকৈ কৈছা, তেন্তে কেনেকৈ ক'ম? কেনেকৈ মানে? কেলৈ ঘৰত যে আপুনি আপুনি কৈ আছিলা, পাহৰিলা? আৰু এতিয়া? কথা সেইটো। কথা সেইটো মানে কিয়, সন্মান কৰিব লাগে নেকি? কোনেনো ক'লে সন্মানৰ কথাও? মইতো পঢ়া শুনা বৰ জ্ঞানী নহয় যে সন্মানৰ পাছত লাগি থাকিম। তেন্তে যি বুলি মাতিলেই চোন হ'ল, মাত নিদিয়াকেতো থকা নাই। মাতষাৰচোন দিছোৱেই। যি বুলি মানে ধৰি লোৱাচোন। কি বুলি ধৰি ল'ম হেৰৌ? যেনে কেটেঙা, বেমাৰী আৰু ভয়পাদুৰা হ'বনে? তাই হাঁহি হাঁহি ধেমালিৰ চলেৰেই কথাবোৰ কৈ গ'ল। অলপ বেছি হ'ল নেকি? নাই, অলপো বেছি হোৱা নাই। আৰু যদি বেছি হৈছেই, অলপ ৰাখি থবি, পাছত কামত আহিব। হয় নেকি? এইদৰেই আমি দুয়ো পিছল বাটটোৰে খোজকাঢ়ি আহি আছিলোঁ। চিপচিপীয়া বৰষুণৰ বতৰ। আজি 3 দিনৰ মূৰত তাই মোক আগবঢ়াই থ'বলৈ আহিল। মই ঘৰমুৱা হৈছোঁ। ফাগুনৰ বা লগাবলৈ লিগাঙত বাৰে বাৰে মাতিছিল, তথাপি আহিব নোৱাৰিলোঁ। সেয়ে বিহুৰ সময়তে এটি পাক মাৰিবলৈ আহিলোঁ। লিগাঙৰ সাঁচি ৰখা ৰিবিগা চেংখনি বহাগতেই যাচি দিছিল। সিহঁতে মোক নিপাক বুলি চিনাকি কৰাই দিয়ে আপোন মানুহবোৰৰ ওচৰত। আপোন মানুহবোৰৰ ঘৰত পোনে পোনে ৰান্ধনীশালতো বহিবলৈ দিয়ে। মই যেন সিহঁতৰ অতিথি। সেয়ে সকলোৱে আদৰ সাদৰ কৰে। আদৰ সাদৰত আপোন বুলি চাহৰ সলনি মৰমেৰে যাচি দিয়ে এবাটি আপং। সিহঁতৰ মৰমবোৰ বৰ নিৰ্ভেজাল, কথাৰে বুজাব নোৱাৰি। 3টাকৈ দিন পাৰ কৰিলোঁ নিৰ্ভেজাল মৰমবোৰৰ মানুহবোৰৰ মাজতেই। এতিয়া এৰি যাওঁতে বুকুৰ ভিতৰখন বিষাদেৰে ভৰি পৰিছে। তথাপি মনৰ ভিতৰৰ বিষাদবোৰ প্ৰকাশ নকৰি মুখত হাঁহি বিৰিঙাই আগুৱাই আহিছোঁ। বিষাদবোৰ উদঙাই চকুৰ অশ্ৰু সৰিলে ৰিম্পীৰ বুকুখনে যাতে কষ্ট নাপায়। ৰিম্পী যাতে অধৈৰ্য হ'ব নালাগে। তাতেই তাই কয়, মই হেনো হাঁহিবতো নাজানোৱেই, ভালকে কান্দিবও নাজানো বোলে। কাৰোবাৰ দুখ দেখিলে সহজে চকুপানী নোলায়। মই ইমান কঠোৰ নে মই দুখবোৰৰ নিজৰ বুকুখনে সহ্য কৰি ৰাখোঁ। তাই চকুৰে যি দেখে তাকেই বিশ্বাস কৰে। আচলতে তাই বৰ সহজ সৰল ছোৱালী। তাইৰ মনৰ মাজত কি আছে, তাই কি বিচাৰে, এইবোৰ মই আজিও বুজি পোৱা নাই। কিন্তু তাই আনৰ দুখ কষ্টবোৰ সহ্য কৰি চাই থাকিব নোৱাৰে। গাঁওখনৰ মানুহখিনিৰ পৰাই শিকিছে কিজানি। তাই পৰোপকাৰী। শুনা, কথা এটা কওঁ। কোৱা আকৌ। সুধিব লাগে নেকি? আজি নগ'লে নহয়নে? তাইলৈ কেৰাহীকৈ চাই এটা দীঘল হুমুনিয়াহ কাঢ়ি, ইমান দূৰ বাট খোজকাঢ়ি আহি আৰু এতিয়া কৈছা আজি নগ'লে নহয় নে কি? কিয়? ধৰি লচোন, আমি আজি গাঁওখন ফুৰিবলৈ আহিছোঁ বুলি। হয় নেকি? এই পিছল বাটত, বৰষুণৰ বতৰত পাগল মানুহ নহয়তো যে গাঁওখন চাবলৈ আহিম। কিয়, ইয়াত থাকি বেয়া পালি নেকি? নাই কিয় বেয়া পাম? তুমি বুজা আকৌ, বিহুৰ বতৰত ঘৰলৈতো যাবই লাগিব। তোমালোকৰ মানুহবোৰৰ পৰা ইমান মৰম আদৰ সাদৰ পাইছোঁ, কিয় বেয়া পাম? তেন্তে নাথাকো যে? তুমি পাগলী নেকি? ঘৰৰ পৰা ওলাই আহি আকৌ উভতি যাম যে? মইতো মামা ঘৰলৈ গ'লে তেনেকুৱাই কৰোঁ। নাই মই যাব লাগিব। ঘৰত মাও বাট চাই আছে নহয়। হয় পিছে, আকৌ কেতিয়া আহিবি? আহিম দিয়া, সোনকালেই আহিম। তোমালোকৰ মৰমবোৰৰ বাবেই সোনকালেই আহিম। চাওঁ, বৰষুণ দিছে, ছাতিটো ল, তিতিব নালাগে। তাই ছাতিটো মোক দি দিছে বৰষুণজাকৰ পৰা বচাবলৈ। লগতে তাইও ছাতিটো তলত সোমাই পৰিছে।
অলপ আগত জিৰণি চৰা এটা আছে। সেয়ে আমি দুয়ো সেই জিৰণি চৰাৰ দিশে আগুৱাই যাবলৈ ধৰিলোঁ। ঐ শুন, ফোন কৰি থাকিবি আকৌ, নাম্বাৰটো সলাই নিদিবি। হ'ব দিয়া, ফোন কৰি থাকিম অ'। কিয় ইমান চিন্তা কৰিছানো? চিন্তা নাই কৰা, দূৰত থাকিলে যে পাহৰি যায়, আৰু চকুৰ আঁতৰ হ'লেচোন মনৰো আঁতৰ হয় বুলি বহুতেই কয়। কোৱাক ক'বলৈ দিয়া। কিয়, মোৰ ওপৰত বিশ্বাস নাই নেকি? আছে কাৰণেইতো অকলেই লগত আহিছোঁ। বিশ্বাসবোৰ জীয়াই ৰাখিবা, তেতিয়াহে মৰম চেনেহবোৰ জীপাল হৈ থাকিব। ঐ, বুকুখন বিষাইছে। কিয় বিষাইছে? দেখিছ নাই, সৌখন মেজিক ৰৈ আছে। অ', তাৰ মানে মই এতিয়া যামগৈ, সেইকাৰণে। হ'ব দিয়া, সোনকালেই আকৌ আহিম। আমি দুয়ো জিৰণি চৰাটো পোৱাৰ আগতেই মেজিকখন আহি পাইছিল। মই ছাতিটোৰ তলৰ পৰা ওলাই গৈ মেজিকখনত উঠিব লওঁতেই তাই পুনৰ কয়, ঐ শুন, যদি নাও নেপাওঁ তেতিয়া উভতি আহিবি দেই। ধেত আকৰি, যাবৰ সময়ত এনেকৈ নক'বাচোন। মেজিকখনৰ ছিটটোত বহাৰ মাত্ৰকেই ড্ৰাইভাৰজনে গাড়ীখন আগুৱাই নিলে। তাই আৰু মোৰ চকুলৈ চাই থাকিব নোৱাৰিলে। উভতি ডিঙিত মেৰিয়াই ৰখা দুপাট্টাখনে চকুপানীবোৰ মোহাৰিব ধৰিলে। মোৰো মনটো সেমেকি উঠিল। বতৰটোৰ সৈতে একেই হৈ পৰিল। অজলা অকৰা বুলি ভবা গাঁওখনৰ মানুহবোৰৰ মনবোৰ বৰ পাতল, নিৰ্মল হৃদয়ৰ গৰাকী। তাহাঁতে নাজানে কথাবোৰ সুৰ লগাই লগাই চিনেমাৰ অভিনেত্ৰীৰ দৰে ক'বলৈ। কথাবোৰ খাংখাচ, কিন্তু সেই খাংখাচ ধৰণৰ কথাবোৰৰ মাজতেই সিহঁতৰ মৰম চেনেহবোৰ সোমাই থাকে। মই আকৌ আহিম, তাহাঁতৰ বোকাপানী গচকি সোমোৱা গাঁওখনিলৈ। গাঁওখনৰ প্ৰতিটো দিশৰ মৰম চেনেহৰ লগতেই দুখ বেদনাবোৰ মোৰ হৃদয়ৰ ডায়েৰীখনত লিখিবলৈ, আজলি ৰিম্পীৰ লগত অলপ হাঁহিবলৈ। কঠুৱা বুলি হৃদয়খন গলি হঠাৎ চকুপানী দুটোপাল সৰি পৰিল। বুকুখনো বিষাই গ'ল আজলি ৰিম্পীজনীক এৰি আহি। 3 দিন লগত থাকিয়েই বৰ বেছিকৈয়ে আপোন হৈ পৰিলোঁ। আকৌ বা কেতিয়া আহিব পাৰোঁ পুনৰ একেলগে হৈ হাঁহিবলৈ সময়কণ মিলাব পাৰিমনে? এইদৰেই মেজিকখন আগুৱাই গ'ল কমলাবাৰী ঘাটলৈ। বাৰে বাৰে মনটোলৈ ভাহি আহিল তাই সেই ৰাতি মোক বিশ্বাসত নিজৰ কাষলৈ টানি কাষ চপাই কোৱা সেই কথাটিলৈ। ধন্যবাদ।